স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল বি স্মাৰ্টলৈকে। আজি আমি এই ভিডিঅ'টিত লৈ আহিছোঁ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ এটা গুৰুত্বপূৰ্ণ বিষয় শিক্ষা এডুকেশ্যনৰ এটা গুৰুত্বপূৰ্ণ শিক্ষণীয় বিষয় মাধ্যমিক শিক্ষা আয়োগ বা যিখনক মুডালিয়াৰ আয়োগ বুলি কয়। মুডালিয়াৰ আয়োগ সম্পৰ্কে আমি আলোচনা কৰাৰ আগতে আমি পোনপ্ৰথমতে আলোচনা কৰি ল'ম মাধ্যমিক শিক্ষানো কি। সহজ ভাষাত মাধ্যমিক শিক্ষা বুলি ক'বলৈ গ'লে আমি সেই সময়ছোৱাৰ শিক্ষাকে বুজোঁ যি সময়ছোৱাৰ শিক্ষাই প্ৰাথমিক শিক্ষা আৰু উচ্চ শিক্ষাৰ মাজত এটা সংযোগ স্থাপন কৰে, অৰ্থাৎ মাজৰচোৱা কালৰ শিক্ষাকে বুজায়। প্ৰাথমিক শিক্ষা আৰু উচ্চ শিক্ষাৰ মাজৰচোৱা কালত যি শিক্ষা প্ৰদান কৰা হয় তাকে মাধ্যমিক শিক্ষা বুলি কয়। মাধ্যমিক শিক্ষা সাধাৰণতে বয়স সন্ধিকালৰ শিক্ষাৰ্থীসকলক দিয়া হয়। বয়স সন্ধিকাল মানে আমাৰ ইংৰাজীটো টিনেজ বুলি কোৱা হয়। প্ৰায় 12 and 13 ইয়াৰ্ছ মানৰ পৰা টিনেজ যিটো কাল সেই কালটো আৰম্ভ হয় আৰু 18-19 বছৰ বয়সলৈকে এই কালটো চলি থাকে। গতিকে আমি ক'ব পাৰোঁ যে সহজ ভাষাত আকৌ ইয়াক যদি একদম সহজ কৰি ক'ব যাওঁ যে কৈশোৰ কালত প্ৰদান কৰা শিক্ষাকে আমি সাধাৰণতে মাধ্যমিক শিক্ষা বুলি কওঁ। এতিয়া এই মাধ্যমিক শিক্ষাৰ বিকাশৰ যিটো প্ৰক্ৰিয়া বা বিকাশৰ যিটো প্ৰচেছ সেইটো আৰম্ভণি হৈছিল ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছতে। ভাৰতবৰ্ষই 1947 চনত স্বাধীনতা লাভ কৰাৰ পিছতে ভাৰতবৰ্ষৰ মাধ্যমিক শিক্ষা যি আগৰে পৰা চলি আহিছিল বা সেই সময়ত প্ৰচলিত আছিল তাক পৰিৱৰ্তন কৰি এটা নতুন ধৰণেৰে এটা ব্যৱহাৰিক দৃষ্টিভংগী আগত ৰাখি ভাৰতৰ চৰকাৰখনে সেই সময়ৰ ভাৰত চৰকাৰখনে মাধ্যমিক শিক্ষাত পৰিৱৰ্তন আনিব বিচাৰিছিল। আৰু এই পৰিৱৰ্তন আনিবলৈ যাওঁতে মাধ্যমিক শিক্ষাৰ যিবিলাক দিশ আছে সেই দিশবিলাক পুংখানুপুংখভাৱে অধ্যয়ন কৰা বা পুংখানুপুংখভাৱে অনুসন্ধান কৰি সেই মাধ্যমিক শিক্ষাটোক কিদৰে অধিক কাৰ্যকৰী অধিক উপযোগী কৰি তুলিব পাৰি সেই উদ্দেশ্য আগত ৰাখি এখন আয়োগ গঠন কৰি দিছিল। আৰু সেই আয়োগখনৰ যিগৰাকী অধ্যক্ষ আছিল তেওঁ আছিল সেই সময়ৰ মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ লক্ষ্মণস্বামী মুডালিয়াৰ, আৰু তেওঁৰ নেতৃত্বতে সেই আয়োগখন গঠন কৰি দিছিল। আয়োগখনে যিহেতু মাধ্যমিক শিক্ষাৰ যিবিলাক সমস্যা আছে সেই সমস্যাবিলাক অনুসন্ধান কৰিব, অধ্যয়ন কৰিব আৰু অধ্যয়ন কৰি পেলাই সেই সমস্যাসমূহ সমাধান কৰি পেলাই মাধ্যমিক শিক্ষাক অধিক ফলপ্ৰসূ অধিক উপযোগী কৰিব, সেয়েহে সেই আয়োগখনক কোৱা হৈছিল মাধ্যমিক শিক্ষা আয়োগ। আৰু এই আয়োগখনৰ যিহেতু অধ্যক্ষতা কৰিছিল বা নেতৃত্ব দিছিল ডক্টৰ লক্ষ্মণস্বামী মুডালিয়াৰে, সেইকাৰণে এই আয়োগখনকে জনপ্ৰিয়ভাৱে মুডালিয়াৰ আয়োগ বুলি জনা যায়। এতিয়া আমি গম পালোঁ যে মাধ্যমিক শিক্ষা আয়োগখন কি। একদম সহজ ভাষাত বুজি ল'লে হ'ল যে ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পিছতে মাধ্যমিক শিক্ষাত পৰিৱৰ্তন কৰাৰ উদ্দেশ্যে মাধ্যমিক শিক্ষাৰ যিবিলাক দোষ ত্ৰুটি সমস্যা আছে সেই সমস্যাসমূহ দূৰ কৰাৰ উদ্দেশ্যেৰে কি কৰিছিল, এখন আয়োগ গঠন কৰি দিছিল। আয়োগখনৰ মূল কথা হ'ব কি, যে আয়োগখনৰ মূল কথা হ'ব যে মাধ্যমিক শিক্ষাৰ যিবিলাক দোষ ত্ৰুটি আছে, যিবিলাক আসোঁৱাহ আছে, যিবিলাক পৰিৱৰ্তনৰ প্ৰয়োজন সেই পৰিৱৰ্তনবিলাক আনি পেলাই মাধ্যমিক শিক্ষাক অধিক ফলপ্ৰসূ অধিক উপযোগী অধিক কাৰ্যকৰী কৰা। গতিকে লক্ষ্মণস্বামী মুডালিয়াৰ সভাপতি হোৱাৰ কাৰণে এই কমিশ্যনখনক মুডালিয়াৰ কমিশ্যন বুলি বা মুডালিয়াৰ আয়োগ বুলি জনা যায়। আৰু এই আয়োগখন গঠিত হৈছিল মুঠ 9 গৰাকী সদস্যৰে। ইয়াৰ 9 গৰাকী সদস্য আছিল, ইয়াৰে 2 গৰাকী বিদেশী আছিল। এতিয়া মূল কথা হৈছে পৰীক্ষাকেন্দ্ৰিকভাৱে পৰীক্ষাৰ দৃষ্টিকোণেৰে আয়োগখনৰ কিমানগৰাকী সদস্য আছে সেই কথাটো মনত ৰাখি থ'লে ভাল। আৰু সেই সময়ত কি কৰিছিল, আমাৰ ভাৰতবৰ্ষৰ সেই সময়ত শিক্ষামন্ত্ৰী আছিল মৌলানা আবুল কালাম আজাদ। তেওঁ স্বাধীন ভাৰতৰ প্ৰথমগৰাকী শিক্ষামন্ত্ৰী। এই মৌলানা আবুল কালাম আজাদে 1952 চনৰ 6 অক্টোবৰ তাৰিখে আয়োগখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছিল। আৰু আয়োগখনে কি কৰিছিল, সমগ্ৰ দেশৰে শিক্ষা ব্যৱস্থা মাধ্যমিক শিক্ষা ব্যৱস্থাটোক পৰিদৰ্শন কৰি সেইবিলাক অনুসন্ধান কৰি বিভিন্ন ধৰণেৰে সেই মাধ্যমিক শিক্ষাৰ দোষ ত্ৰুটি আসোঁৱাহ বা কি বিষয়ত পৰিৱৰ্তন লাগে, নতুনত্ব লাগে, সেই গোটেই দিশবিলাক চোৱা চিতা কৰি 1953 চনৰ 29 আগষ্ট তাৰিখে ৰিপৰ্ট, যিটো আমি প্ৰতিবেদন বুলি কওঁ, অৰ্থাৎ আয়োগখনে অনুসন্ধান কৰি পেলাই আয়োগখনে মাধ্যমিক শিক্ষা ব্যৱস্থা সম্পৰ্কে অধ্যয়ন কৰি পেলাই যি পালে বা কি ধৰণেৰে মাধ্যমিক শিক্ষাক অধিক ফলপ্ৰসূ কাৰ্যকৰী বা উপযোগী কৰি তুলিব পাৰি সেই সম্পৰ্কে এখন 250 পৃষ্ঠাজোৰা এখন কি কৰিছিল, প্ৰতিবেদন প্ৰস্তুত কৰিছিল। আৰু প্ৰতিবেদনখন 1953 চনৰ 29 আগষ্টত জমা দিছিল। সেইকাৰণে কোৱা হয় মাধ্যমিক শিক্ষা আয়োগ 1952-53 বুলি কয়, কাৰণ 53 চনত ইয়াৰ প্ৰতিবেদন দিছিল, কিন্তু আয়োগখন আনুষ্ঠানিকভাৱে আৰম্ভণি হৈছিল 1952 চনত। এতিয়া এই মাধ্যমিক শিক্ষা আয়োগখন যে গঠন কৰি দিছিল লক্ষ্মণস্বামী মুডালিয়াৰ আয়োগৰ
নেতৃত্বত সেই মাধ্যমিক শিক্ষা আয়োগখনৰ উদ্দেশ্যসমূহ কি আছিল উদ্দেশ্যসমূহ আমি অকণমান চাই লওঁ প্ৰথম উদ্দেশ্যটো আছিল কি প্ৰচলিত মাধ্যমিক শিক্ষাৰ ত্ৰুটি আৰু সমস্যাসমূহ অনুসন্ধান কৰি প্ৰতিবেদন প্ৰস্তুত কৰা প্ৰথম ইয়াৰ যিটো উদ্দেশ্য আছিল কি কৰিব যে ত্ৰুটি মানে আসোঁৱাহসমূহ দোষসমূহ সেইবিলাক কি কৰিব অনুসন্ধান কৰিব ইনভেষ্টিগেশ্যন কৰিব কৰি পেলাই সেইবিলাকৰ বিষয়ত প্ৰতিবেদন প্ৰস্তুত কৰিব দ্বিতীয়তে কি কৰিছিল যে মাধ্যমিক শিক্ষাৰ লক্ষ্য পাঠ্যক্ৰম শিক্ষাদান পদ্ধতিৰ পৰীক্ষা ব্যৱস্থা সংস্কাৰৰ বাবে পৰামৰ্শ অৰ্থাৎ ৰিকমেণ্ডেশ্যন দিব অৰ্থাৎ কি কৰিব ছাজেশ্যন দিব কি কৰাৰ কাৰণে ছাজেশ্যন দিব মাধ্যমিক শিক্ষাৰ যিটো লক্ষ্য বা মাধ্যমিক শিক্ষাৰ লক্ষ্য কি হ'ব লাগে কেনেকুৱা হ'ব লাগে ইয়াৰ লক্ষ্যবিলাক ইয়াৰ পাঠ্যক্ৰম ইয়াৰ চিলেবাছটো কেনেকুৱা হ'ব লাগে শিক্ষাদানৰ মেথডটো পদ্ধতিবিলাক কেনেকুৱা হ'ব লাগে আৰু পৰীক্ষা ব্যৱস্থাটো কেনেকুৱা ধৰণৰ হ'ব লাগে বা তাত কি আসোঁৱাহ আছে কি তাত পৰিৱৰ্তন বা সংস্কাৰৰ প্ৰয়োজনীয়তা আছে সেই বিষয়ে কি কৰিব পৰামৰ্শ দিব দ্বিতীয়তে তৃতীয়তে প্ৰাথমিক শিক্ষা আৰু উচ্চ শিক্ষাৰ সৈতে মাধ্যমিক শিক্ষাৰ সম্পৰ্ক থাকিব তাৰ সঠিক দিশ অৰ্থাৎ প্ৰাথমিক শিক্ষা অৰ্থাৎ প্ৰাইমাৰী এডুকেশ্যন আৰু হায়াৰ এডুকেশ্যনৰ মাজত হায়াৰ এডুকেশ্যনৰ সৈতে প্ৰাথমিক শিক্ষা আৰু হায়াৰ এডুকেশ্যনৰ সৈতে অৰ্থাৎ উচ্চ শিক্ষাৰ সৈতে মাধ্যমিক শিক্ষাৰ কেনেকুৱা সম্পৰ্ক হ'ব তাৰ যিটো দিশ সেই দিশটো তাৰ যিটো ডাইৰেকশ্যন সেইটো নিৰ্ধাৰণ কৰিব অৰ্থাৎ এই ৰিলেশ্যনশ্বিপটো কি কৰিব ডাইৰেকশ্যন কৰিব কাৰ সৈতে ৰিলেশ্যন মাধ্যমিক শিক্ষাৰ উচ্চ শিক্ষাৰ সৈতে আৰু প্ৰাথমিক শিক্ষাৰ সৈতে সেইটো ইয়াৰ অন্যতম উদ্দেশ্য আছিল 3 নম্বৰ কথা 4 নম্বৰতে কি দিছে বিভিন্ন ধৰণৰ মাধ্যমিক স্কুলৰ আন্তঃসম্পৰ্ক আৰু আন সংশ্লিষ্ট সমস্যাসমূহ বিভিন্ন ধৰণৰ মাধ্যমিক শিক্ষাবিলাকৰ মাজত মানে যিটো আন্তঃসম্পৰ্ক আভ্যন্তৰীণ যিটো সম্পৰ্ক সেই সম্পৰ্কটো আৰু আন বিষয় মাধ্যমিক শিক্ষাৰ লগত জড়িত অন্যান্য বিষয়বিলাক আলোচনা কৰিব বা সেই বিষয়সমূহ সমাধানৰ কাৰণে কি কৰিব পৰামৰ্শ দিব এইবিলাক আছিল মাধ্যমিক শিক্ষা আয়োগৰ উদ্দেশ্য নেক্সট আছে মাধ্যমিক শিক্ষাৰ কি লক্ষ্য নিৰ্ধাৰণ কৰিছিল মাধ্যমিক শিক্ষা আয়োগৰ মতে মাধ্যমিক শিক্ষাৰ লক্ষ্যটো কি হ'ব লাগে যেতিয়া তেওঁলোকে ৰিপৰ্ট দিলে তাত কি ধৰক তেওঁলোকে লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল মাধ্যমিক শিক্ষাৰ বাবে প্ৰথম দিছিল গণতান্ত্ৰিক নাগৰিকত্বৰ বিকাশ এই গণতান্ত্ৰিক নাগৰিক বুলি ক'লে আমি জানো যে এখন দেশৰ শিক্ষাটো নিৰ্ধাৰণ কৰে সেই দেশখনৰ প্ৰয়োজনীয়তা অনুসৰি সেই সময়ত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিল আৰু ভাৰতবৰ্ষত কি ৰূপে প্ৰতিষ্ঠা কৰা হৈছিল এখন গণতান্ত্ৰিক ৰাষ্ট্ৰৰূপে প্ৰতিষ্ঠা কৰা হৈছিল এতিয়া গণতান্ত্ৰিক ৰাষ্ট্ৰ এখন প্ৰতিষ্ঠা কৰিবলৈ যাওঁতে দেশৰ নাগৰিকসকলৰ যিবিলাক গণতান্ত্ৰিক যিবিলাক আদৰ্শ সমতা ন্যায় ভাতৃত্ববোধ ধৰ্মনিৰপেক্ষতা এনেকুৱা ধৰণৰ যিবিলাক গণতান্ত্ৰিক আদৰ্শ আছে সেই আদৰ্শবিলাক বিকশিত হ'ব লাগিব ব্যক্তিৰ মনত ব্যক্তিয়ে যদি সেইবিলাক আদৰ্শ গ্ৰহণ নকৰে বা অনুসৰণ নকৰে তেতিয়াহ'লে কেতিয়াও এখন দেশ গণতান্ত্ৰিক হ'ব নোৱাৰে গণতন্ত্ৰ হ'বলৈ হ'লে গণতন্ত্ৰৰ যিবিলাক আদৰ্শ আছে সেই আদৰ্শবিলাক মানি চলিব লাগিব সেয়েহে মাধ্যমিক শিক্ষাৰ আয়োগে মাধ্যমিক শিক্ষাৰ লক্ষ্য গণতান্ত্ৰিক নাগৰিকত্বৰ বিকাশ যাতে নাগৰিকবিলাক গণতান্ত্ৰিক দৃষ্টিভংগীৰ হয় কাৰণ গণতান্ত্ৰিক দৃষ্টিভংগীৰ নহ'লে ৰাষ্ট্ৰখন কেতিয়াও গণতান্ত্ৰিক হ'ব নোৱাৰে দ্বিতীয়তে নেতৃত্বৰ বিকাশ যে এতিয়া কথাটো হ'ল কি দেশৰ নাগৰিকসকলে বা দেশৰ নতুন প্ৰজন্মই কি কৰিব ভৱিষ্যতে দেশখনৰ বিকাশ কৰিব বা দেশখন আগুৱাই লৈ যাব এতিয়া কথাটো হ'ল কি যদিহে দেশখনক আগুৱাই নিব লাগে তেতিয়াহ'লে ব্যক্তিসকলৰ বা দেশৰ নাগৰিকসকলৰ নেতৃত্বৰ মনোভাৱৰ বা নেতৃত্বৰ বাবে প্ৰয়োজনীয় যিবিলাক গুণ আছে সেই গুণবিলাক কি হ'ব লাগিব সেই গুণবিলাক বিকশিত হ'ব লাগিব আৰু এই গুণবিলাক বিকাশৰ লক্ষ্য মাধ্যমিক শিক্ষায়ে কি কৰিছিল মাধ্যমিক শিক্ষায়ে এই গুণবিলাক বিকাশৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল কাৰণ প্ৰত্যেকগৰাকী ব্যক্তিয়ে ৰাষ্ট্ৰৰ প্ৰত্যেকগৰাকী ব্যক্তিয়ে উচ্চ শিক্ষা গ্ৰহণ নকৰিবও পাৰে কিন্তু এই যদি গুণবিলাক নেতৃত্ব দিয়াৰ বাবে প্ৰয়োজনীয় গুণবিলাক যদি মাধ্যমিক স্তৰতে বিকাশ কৰিব পৰা যায় তেতিয়াহ'লে ভৱিষ্যত প্ৰজন্মই ৰাজনৈতিক অৰ্থনৈতিক সামাজিক সাংস্কৃতিক ক্ষেত্ৰত সুনেতৃত্ব দিব পাৰিব সেইকাৰণে মাধ্যমিক শিক্ষা আয়োগে নেতৃত্বৰ বিকাশকো মাধ্যমিক শিক্ষাৰ লক্ষ্য হিচাপে লৈছিল তৃতীয়তে ব্যক্তিত্বৰ বিকাশ এখন যদি দেশখন বিকশিত হ'ব লাগে ৰাষ্ট্ৰ এখন বিকশিত হ'ব লাগে তেতিয়াহ'লে কি হ'ব লাগিব তাৰ ৰাষ্ট্ৰখনৰ নাগৰিকসকল শাৰীৰিক মানসিক আৱেগিক আদি সকলো দিশত অৰ্থাৎ সৰ্বাংগীনভাৱে বিকশিত হ'ব লাগিব গতিকে মাধ্যমিক শিক্ষা আয়োগে কি কৰিছিল ভাৰতবৰ্ষ এখন যাতে শক্তিশালী ৰাষ্ট্ৰ হয় এখন যাতে উন্নত ৰাষ্ট্ৰ হ'ব পাৰে তাৰ কাৰণে কি কৰিছিল প্ৰত্যেকগৰাকী ব্যক্তিৰ ব্যক্তিত্বৰ বিকাশৰ ওপৰত গুৰুত্ব দিছিল আৰু ব্যক্তিত্বৰ বিকাশৰ ওপৰত গুৰুত্ব
দি পেলাই মাধ্যমিক শিক্ষা আয়োগে মাধ্যমিক শিক্ষাৰ এটা গুৰুত্বপূৰ্ণ লক্ষ্য হিচাপে ইয়াক নিৰ্ধাৰণ কৰিছিল। চতুৰ্থতে বিত্তীয় যোগ্যতাৰ উন্নতি। এতিয়া কথাটো হ'ল কি যে ব্যক্তি এগৰাকীৰ শিক্ষা লাভৰ বিভিন্ন উদ্দেশ্যসমূহৰ ভিতৰত তেওঁ স্বাৱলম্বী কৰি তোলা বা তেওঁ আত্মনিৰ্ভৰশীল যাতে হ'ব পাৰে ব্যক্তিগৰাকী, সেই এটা উদ্দেশ্য। কাৰণ ব্যক্তি এগৰাকী যেতিয়া আত্মনিৰ্ভৰশীল নহ'ব তেতিয়াহ'লে তেওঁৰ শিক্ষা লাভৰ কোনো উদ্দেশ্য নাথাকিব। গতিকে শিক্ষাৰ এটা গুৰুত্বপূৰ্ণ উদ্দেশ্য হৈছে ব্যক্তিক কি কৰা, ব্যক্তিক স্বাৱলম্বী কৰা। গতিকে মাধ্যমিক শিক্ষা আয়োগেও মাধ্যমিক শিক্ষাৰ অন্যতম এটা গুৰুত্বপূৰ্ণ লক্ষ্য হিচাপে নিৰ্ধাৰণ কৰিছে বিত্তীয় যোগ্যতাৰ উন্নতি কৰা, যাতে ব্যক্তি এগৰাকীয়ে মাধ্যমিক শিক্ষা লাভৰ অন্তত তেওঁ যাতে নিজে আত্মনিৰ্ভৰশীল হৈ নিজে নিজৰ ভৰিত থিয় দি পেলাই নিজে তেওঁ কি কৰিব পাৰে, এটা জীৱিকা বা জীয়াই থকাৰ কাৰণে তেওঁ কি কৰিব পাৰে, জীৱিকাৰ এটা পথ মুকলি কৰিব পাৰে। গতিকে এইকেইটা হৈছে মাধ্যমিক শিক্ষাৰ লক্ষ্যসমূহ মাধ্যমিক শিক্ষা আয়োগৰ মতে: গণতান্ত্ৰিক নাগৰিকত্বৰ বিকাশ, নেতৃত্বৰ বিকাশ, ব্যক্তিত্বৰ বিকাশ, বিত্তীয় যোগ্যতাৰ উন্নতি। নেক্সট, মাধ্যমিক শিক্ষাৰ আয়োগে মাধ্যমিক শিক্ষাৰ কিছুমান আখৰা দিছিল। এই আখৰাখিনি কিন্তু উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষত পৰীক্ষাত আহি থাকে, লং কুৱেশ্যন হিচাপে আহি থাকে। আখৰা মানে হৈছে দোষ ত্ৰুটি, কি সমস্যা আছিল, সমস্যা বুলি আহিলেও লিখিব পাৰি এইখিনিকে। মাধ্যমিক শিক্ষা আয়োগৰ মতে মাধ্যমিক শিক্ষাৰ সমস্যাসমূহ কি আছিল বুলি আহিলেও এইখিনিকে লিখিব লাগিব। দোষ ত্ৰুটি আহিলেও এইখিনিকে লিখিব পাৰি, আখৰা আহিলেও এইখিনিকে লিখিব লাগিব। প্ৰথম কথা, মাধ্যমিক শিক্ষা আয়োগে মাধ্যমিক শিক্ষাৰ যিবিলাক আখৰাসমূহ সেই সময়ত প্ৰচলিত মাধ্যমিক শিক্ষা, যিহেতু মাধ্যমিক শিক্ষা আয়োগখনে কি কৰিছিল, তেওঁলোকে অনুসন্ধান কৰিছিল। অনুসন্ধান কৰি পেলাই তেওঁলোকে কি সমস্যা তেওঁলোকে দেখিবলৈ পাইছিল। প্ৰথম তেওঁলোকে দেখিব পাৰিছিল যে মাধ্যমিক শিক্ষা সেই সময়ৰ প্ৰচলিত মাধ্যমিক শিক্ষা পুথিগত আৰু যান্ত্ৰিক বুকিছ এণ্ড মেকানিকেল ছিষ্টেম, অৰ্থাৎ পুথিৰ ওপৰত নিৰ্ভৰশীল, কিতাপৰ কথাখিনিয়ে শেষ কথা, আৰু যান্ত্ৰিক এটা এনেকুৱা এটা মেকানিকেল ছিষ্টেমত চলে যে কিতাপত যি আছে সেইটো ল'ৰা ছোৱালী শিক্ষা দিয়া হয়, সেইখিনি পৰীক্ষাত মুখস্থ কৰে, পৰীক্ষাত লিখে আৰু নম্বৰ পায়, আকৌ পাছ আউট হৈ যায়। তাৰ ফলত যিটো প্ৰেক্টিকেল নলেজ, তাৰ ফলত যিটো ব্যৱহাৰিক জ্ঞান, সেই ব্যৱহাৰিক জ্ঞানটো শিক্ষাৰ্থীসকলৰ নাথাকে। গতিকে সেই সময়ত তেওঁ মাধ্যমিক শিক্ষা আয়োগে মাধ্যমিক শিক্ষাত কি দোষ দেখা পাইছিল, কি আখৰা দেখা পাইছিল, যে মাধ্যমিক শিক্ষাটো সম্পূৰ্ণৰূপে পুথিগত আছিল আৰু এটা মেকানিকেল এডুকেশ্যন ছিষ্টেম আছিল, অৰ্থাৎ এটা যান্ত্ৰিক আছিল। যন্ত্ৰৰ দৰে মুখস্থ কৰিছিল, পৰীক্ষা লিখিছিল, নম্বৰ পাইছিল আৰু তেওঁলোক মানে এটা স্তৰৰ পৰা আন এটা স্তৰলৈ উন্নত হৈ গুচি গৈছিল। অৰ্থাৎ এনেকুৱা শিক্ষাই কি কৰিব নাছিল, ৰিয়েল লাইফৰ লগত অৰ্থাৎ বাস্তৱিক জীৱনৰ লগত সম্পৰ্কিত নাছিল। প্ৰথম এইটো আখৰা আছিল। দ্বিতীয়তে, সেই সময়ত প্ৰচলিত মাধ্যমিক শিক্ষাই কি কৰিছিল, ব্যক্তিৰ সম্পূৰ্ণ বিকাশত অসমৰ্থ হৈছিল, অৰ্থাৎ পূৰ্ণভাৱে ব্যক্তিত্বৰ বিকাশ কৰিব পৰা নাছিল। এগৰাকী ব্যক্তিক পূৰ্ণ ব্যক্তিত্বৰ অধিকাৰী বুলি তেতিয়াই কোৱা হয় যেতিয়া ব্যক্তিগৰাকী শাৰীৰিক, মানসিক, আৱেগিকভাৱে তেওঁ কি হয়, তেওঁ স্থিৰ হয় বা তেওঁ বিকশিত হয়। কিন্তু সেই সময়ৰ প্ৰচলিত মাধ্যমিক শিক্ষাই ব্যক্তিগৰাকীক সম্পূৰ্ণৰূপে ব্যক্তিত্বৰ বিকাশ ঘটাব পৰা নাছিল। তৃতীয়তে কৈছিল যে মাধ্যমিক শিক্ষা আছিল ঠেক গণ্ডিৰ, অৰ্থাৎ নেৰ' চেন্সৰ, অৰ্থাৎ কি আছিল, মাধ্যমিক শিক্ষাৰ যিটো পৰিসৰ, সেই পৰিসৰটো কি নাছিল, বহল নাছিল, অৰ্থাৎ ইয়াৰ যিটো পৰিসৰ এইটো আছিল ঠেক, আৰু ই একপক্ষীয় পাঠ্যক্ৰম, একঘেয়ামী ধৰণৰ একপক্ষীয়, কেৱল কি হৈছে কিছুমান বস্তু পাঠ্যক্ৰম সন্নিৱিষ্ট কৰিছে, সেইবিলাক পঢ়িছে, পাছ আউট হৈ গৈ আছে একপক্ষীয়। ইয়াত কি নাই, ইয়াতে যিবিলাক ক্ৰিয়েটিভিটি হওক বা যিবিলাক আমি সৃষ্টিশীলতা বুলি কওঁ, সৃষ্টিশীলতা, নতুনত্ব, এইবিলাক ইন'ভেটিভনেছ, এইবিলাক একো নাছিল। গতিকে সম্পূৰ্ণৰূপে ই আছিল ঠেক গণ্ডিৰ, ই আছিল সম্পূৰ্ণৰূপে ওৱান ছাইডেড একপক্ষীয় এটা পাঠ্যক্ৰম। নেক্সট, সেই সময়ৰ মাধ্যমিক শিক্ষাৰ আন এটা গুৰুত্ব আছিল, ই ইংৰাজী ভাষাক অত্যাধিক প্ৰাধান্য দিছিল, অৰ্থাৎ ইংৰাজীকে এই শিক্ষাৰ আহৰণৰ প্ৰধান মাধ্যম হিচাপে ব্যৱহাৰ কৰা হৈছিল। যে ইংৰাজী ভাষাক অত্যাধিক প্ৰাধান্য দিয়াৰ ফলত কি হৈছিল, আমাৰ ভাৰতবৰ্ষৰ সেই সময়ৰ মানে যিসকল শিক্ষাৰ্থী আছিল, সেই শিক্ষাৰ্থীসকলে কি হৈছিল, যথেষ্ট সমস্যাৰ সন্মুখীন হৈছিল, কাৰণ এটা বিদেশী ভাষাত শিক্ষা আহৰণ কৰাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা হৈছিল। গতিকে ইংৰাজী ভাষাৰ প্ৰাধান্য কি কৰিছিল, মাধ্যমিক শিক্ষাৰ লাভৰ পৰা বহুত শিক্ষাৰ্থীক বা বহুত ল'ৰা ছোৱালীক সেই সময়ত আঁতৰাই ৰাখিবলগীয়া এটা পৰিস্থিতিৰ সৃষ্টি কৰিছিল। নেক্সট আছিল আন এটা গুৰুত্বপূৰ্ণ মাধ্যমিক শিক্ষা আয়োগৰ মতে আখৰা, উপযুক্ত অভিজ্ঞতা সম্পন্ন শিক্ষকৰ অভাৱ। কাৰণ কি আছিল, সেই সময়ত
প্ৰচলিত শিক্ষা ব্যৱস্থাত যিটো শিক্ষক যিটো নিযুক্তি পদ্ধতি সেই পদ্ধতিটো কি নাছিল আখোৱা মুক্ত নাছিল অৰ্থাৎ আখোৱাপূৰ্ণ শিক্ষক নিযুক্তি পদ্ধতি আছিল শিক্ষকৰ মান আছিল নিম্ন মানদণ্ডৰ সেই সময়ত তাৰ কাৰণে কি হৈছিল উপযুক্ত আৰু অভিজ্ঞতা সম্পন্ন শিক্ষকৰ শিক্ষাত বা শিক্ষা ব্যৱস্থাটোত সম্পূৰ্ণৰূপে অভাৱে দেখা দিছিল গতিকে এই এটা মাধ্যমিক শিক্ষা আয়োগৰ মতে মাধ্যমিক শিক্ষাৰ এটা অন্যতম গুৰুত্বপূৰ্ণ আখোৱা নেক্সট আছিল অত্যাধিক পৰীক্ষা কেন্দ্ৰিক এটা ব্যৱস্থা অৰ্থাৎ পৰীক্ষাৰ ওপৰত নিৰ্ভৰশীল ব্যৱস্থা সম্পূৰ্ণৰূপে কি কৰা হয় যে পৰীক্ষাত যদি কোনোবাই ভাল নম্বৰ পায় তাক কি বুলি কোৱা হয় যে এজন ভাল ষ্টুডেণ্ট আৰু লাগিলে সি মুখস্থ কৰিয়ে পাওক বা যিকোনো উপায়ে পাওক গতিকে গোটেই ব্যৱস্থাটো পৰীক্ষাৰ ডমিনেটেড আছিল এক্সাম ডমিনেটেড ছিষ্টেম আছিল তাৰ লগত ষ্টুডেণ্টৰ ক্ৰিয়েটিভিটি ষ্টুডেণ্টৰ যিটো নতুনত্ববাদী মনোভাৱ এই মনোভাৱবিলাকক কোনো ধৰণৰ গুৰুত্ব দিয়া হোৱা নাছিল কেৱল এটা নিৰ্দিষ্ট পাঠ্যক্ৰম থাকিব শিক্ষকে পাঠ্যক্ৰম পঢ়াই যাব ল'ৰা ছোৱালী সেইবিলাক পঢ়িব আৰু পৰীক্ষাত লিখিব আৰু পৰীক্ষাত যদি ভাল নম্বৰ পায় তেতিয়াহ'লে ভাল ষ্টুডেণ্ট বা ভাল শিক্ষাৰ্থী বুলি গণ্য কৰা হ'ব আৰু যদি বেয়া নম্বৰ পায় বেয়া শিক্ষাৰ্থী বুলি গণ্য কৰা হ'ব গতিকে গোটেই ব্যৱস্থাটো চলি আছিল পৰীক্ষাত পোৱা নম্বৰৰ ওপৰত পৰীক্ষাৰ পোৱা নম্বৰৰ ওপৰত বা পৰীক্ষাত প্ৰদৰ্শন কৰা যিটো পাৰফৰ্মেঞ্চ তাৰ ওপৰত বেছ কৰি পেলাই গোটেই ব্যৱস্থাটো চলি আছে নেক্সট আছিল মাধ্যমিক শিক্ষা আয়োগৰ মতে আন এটা মাধ্যমিক শিক্ষাৰ আখোৱা সেইটো হৈছে সহপাঠ্যক্ৰমিক কাৰ্যাৱলী বুলি ক'লে আমি কি বুজোঁ যে যিটো আমাৰ চিলেবাছ আছে সেই চিলেবাছৰ উপৰিও অন্য কিছুমান গুৰুত্বপূৰ্ণ বিষয় আমাৰ শিক্ষা ব্যৱস্থাত অন্তৰ্ভুক্ত কৰা হয় যাতে এগৰাকী শিক্ষাৰ্থীৰ সৰ্বাংগীন বিকাশ হয় সকলো দিশৰ বিকাশ হয় শাৰীৰিক মানসিক আধ্যাত্মিক নৈতিক আদি সকলো দিশৰ যাতে বিকাশ হয় তাৰ কাৰণে আমাৰ শিক্ষা ব্যৱস্থাত কি কৰা হয় সহপাঠ্যক্ৰমিক কাৰ্যাৱলীৰ মানে অন্তৰ্ভুক্ত কৰা হয় আজিকালি পাঠ্যক্ৰমৰ লগতে বিভিন্ন ধৰণৰ সহপাঠ্যক্ৰমিক কাৰ্যাৱলী থাকে খেলা ধূলা থাকে শাৰীৰিক শিক্ষা থাকে য়োগা আজিকালি আছে সেনেকুৱা বিভিন্ন ধৰণৰ শিক্ষা দিয়া হয় কিন্তু সেই সময়ত যেতিয়া মাধ্যমিক শিক্ষা আয়োগে মাধ্যমিক শিক্ষাৰ সমস্যাসমূহ অনুসন্ধান কৰি আছিল সেই সময়ছোৱাত কিন্তু আমাৰ ভাৰতবৰ্ষৰ মাধ্যমিক শিক্ষাত এনেকুৱা ধৰণৰ সহপাঠ্যক্ৰমিক কাৰ্যাৱলীবিলাক কি নাছিল আমাৰ শিক্ষা ব্যৱস্থাৰ অন্তৰ্ভুক্ত নাছিল গতিকে এইটো এটা আখোৱা আছিল নেক্সট বৃত্তিমূলক শিক্ষাক অৱহেলা কৰা হৈছিল বৃত্তিমূলক শিক্ষা বুলি কি বুজোঁ আমি বৃত্তিমূলক শিক্ষা হৈছে যে যি শিক্ষা গ্ৰহণ কৰি পেলাই ভৱিষ্যতে সেই শিক্ষাৰ্থীগৰাকীয়ে সেই শিকা বিষয়টোৰ ওপৰত ভিত্তি কৰি তেওঁ জীৱিকা নিৰ্বাহ কৰিব পাৰে তেনেকুৱা শিক্ষাক বৃত্তিমূলক শিক্ষা বুলি কোৱা হয় আজিকালি কিন্তু বৃত্তিমূলক শিক্ষাৰ যথেষ্ট গুৰুত্ব দিয়া হৈছে কিন্তু সেই সময়ত মাধ্যমিক শিক্ষা আয়োগে যেতিয়া অনুসন্ধান কৰি আছিল ভাৰতৰ মাধ্যমিক শিক্ষাৰ সমস্যাবিলাক সেই সময়ছোৱাত কিন্তু এই বৃত্তিমূলক শিক্ষাক আমাৰ ভাৰতবৰ্ষৰ মাধ্যমিক শিক্ষাৰ ব্যৱস্থাটোত অন্তৰ্ভুক্ত কৰা নাছিল ইয়াক সম্পূৰ্ণৰূপে অৱহেলা কৰা হৈছিল ইয়াক সিমান এটা গুৰুত্ব দিয়া নাছিল গতিকে আজিৰ এই ভিডিঅ'টোৰ এইখিনি আছিল আলোচনাৰ গুৰুত্বপূৰ্ণ বিষয় আমি প্ৰথমৰ পৰা এবাৰ চাই লওঁ কি আলোচনা কৰিলোঁ আমি আলোচনা কৰিলোঁ চমুকৈ মাধ্যমিক শিক্ষা বুলিলে কি বুজোঁ মাধ্যমিক শিক্ষাৰ মেইন যিটো কনচেপ্ট সেইটো হৈছে কি যে প্ৰাথমিক শিক্ষা আৰু উচ্চ শিক্ষাৰ মাজৰ সময়ছোৱাত যি শিক্ষা প্ৰদান কৰা হয় তাকে মাধ্যমিক শিক্ষা বুলি কোৱা হয় আৰু মাধ্যমিক শিক্ষা মানে হৈছে কৈশোৰ কালত প্ৰদান কৰা শিক্ষা অৰ্থাৎ বয়সন্ধিকালত প্ৰদান কৰা শিক্ষা দ্বিতীয়তে আমি মাধ্যমিক শিক্ষা আয়োগখন আমি গম পালোঁ ইয়াৰ পৰা মাধ্যমিক শিক্ষা আয়োগৰ যিগৰাকী সভাপতি বা অধ্যক্ষ তেওঁৰ বিষয়ে আহিব পাৰে তেওঁ আছিল মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ লক্ষ্মণস্বামী মুডালিয়াৰ এইটো মনত ৰাখিব লগা কথা শ্বৰ্ট কুৱেশ্যনৰ কাৰণে আকৌ তেওঁৰ সেই আয়োগখনকে কি বুলি কয় মুডালিয়াৰ আয়োগ আৰু এইখন গঠিত হৈছিল 1952 চনত আৰু ৰিপৰ্ট দিছিল 1953 চনত মুঠ সদস্য আছিল 9 গৰাকী বিদেশী সদস্য আছিল মানে বিদেশী শিক্ষাবিদ সদস্য আছিল 2 গৰাকী আকৌ এই সময়ত ভাৰতৰ শিক্ষামন্ত্ৰী আছিল মৌলানা আবুল কালাম আজাদ এইটো মনত ৰাখিলে হ'ল আৰু 1953 চনৰ 29 আগষ্টত ৰিপৰ্ট দিছিল 250 জোৰৰ এখন বিস্তৃত প্ৰতিবেদন দিছিল আৰু মাধ্যমিক শিক্ষা আয়োগৰ মতে এইকেইটা আছিল মাধ্যমিক শিক্ষাৰ উদ্দেশ্য মাধ্যমিক শিক্ষাৰ লক্ষ্য এইকেইটা মাধ্যমিক শিক্ষাৰ আখোৱা এইখিনি গতিকে এই কথাখিনি যদি আমি ভালদৰে অধ্যয়ন কৰোঁ ভালদৰে বুজোঁ আৰু ভিডিঅ'টোৰ পৰা যদি আমি বুজি পেলাই পৰীক্ষাত লিখোঁ আমি যথেষ্ট উপকৃত হ'ম বুলি আশা কৰিব পাৰোঁ চ' এইখিনি কৈ আজিৰ এই ভিডিঅ'টি সামৰণি মাৰিছোঁ আৰু আমাৰ পৰৱৰ্তী এনেকুৱা ভিডিঅ'সমূহ চাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু তোমালোকৰ লগৰীয়াৰ লগত এইটো শ্বেয়াৰ কৰিবা